কাম কৰিছে, লেকিন আমি চালোঁ যে অসমত শান্তিৰ জৰিয়তে মূল সুযোগ আহিলেহে আমি শান্তি পথ বিচাৰি পাম কৈ আমি অসম পুলিচ আৰু কাৰ্বি আংলং জিলা পুলিচৰ দ্বাৰা আৰু অসম ৰাইফলৰ জৰিয়তে আমি মূল সুযোগ আহিবলৈ সক্ষম হৈছোঁ আৰু অসমৰ যি উন্নয়নৰ ডেভেলপ আছে সেই বিকাশৰ জৰিয়তে আমি সদায় জড়িত হৈ থাকিবলৈ কাৰণে আমি মূল সুযোগলৈ উভতি আহিছোঁ। 39জন আত্মসমৰ্পণ কৰিছোঁ। কিমান আছে আপোনালোকে? আমি আগতে 125জনতকৈ অধিক আছিলোঁ, লেকিন আগত আমাৰ বিভিন্নজনে চিলেণ্ডাৰ কৰিছে আৰু বাকী হৈ গৈছে নেকি? বাকী জেলত আছে কিছুমান, তেওঁলোকে জেলৰ পৰা ওলাই নাই। আৰু বাহিৰত ক'তবা পলাই আছে, তেওঁলোকে আমি ক'বলৈ পৰা নাই। কিমান মান অস্ত্ৰ জমা দিলে? আজি আমি 31টা অস্ত্ৰ দিছোঁ আৰু বিভিন্ন বুলি আমরা আফলা বুলি যিটো সংগঠন সেইটো গঠন হ'বলগীয়া আছিলে, তেখেতসকলে এতিয়া অসম পুলিচ আৰু অসম আপোনাৰ আসাম ৰাইফলছৰ যৌথ প্ৰচেষ্টাত তেখেতসকলে এইটো সংকল্প লৈছে যে তেখেতসকলে এনেকুৱা কোনো ধৰণৰ আৰ্মড ৰেভলিউশ্যন বা এনেকুৱা ধৰণৰ কোনো হাতিয়াৰ হাতত দাঙি নলয়। আৰু তেখেতসকলে সেইকাৰণে আজি আপোনালোকে দেখিলে যে তেওঁলোকে আৰ্মছ লে কৰিছে আৰু স্বইচ্ছাত মূল সুঁতিলৈ ঘূৰি আহিব বিচাৰিছে। তেখেতসকলে নিজে উপলব্ধি কৰিছে যে যিটো টেৰৰিষ্ট এক্টিভিটি বা এনেকুৱা ধৰণৰ যিটো দুষ্কৃতিকাৰীৰ কাৰ্যকলাপ, হাতত হাতিয়াৰ লৈ পেলাই দেশৰ এগেইনষ্টে কাম কৰা, এইটো ভুল বস্তু। তেওঁলোকে এইটো বুজি পাইছে আৰু তেওঁলোকে স্বইচ্ছাত মূল সুঁতিলৈ ঘূৰি আহিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰাত আসাম ৰাইফলছ আৰু অসম পুলিচে এই প্ৰচেষ্টাটোক আগবঢ়াই লৈ পেলাই আজি এই চাৰেণ্ডাৰ চেৰিমনিটো সেই হিচাপে কৰা হ'ল। কিমান